এইবাৰ আমি আপোনালোকৰ আগত চিনাকি কৰিব বিচাৰিছোঁ আমাৰ লগত আৰু এগৰাকী ভণ্টি আছে মোক খুব মৰমৰ ভণ্টি বিকশিতা গগৈ আমাৰ ভনীজনীক আপোনালোকৰ আগত আমি চিনাকি কৰিব বিচাৰিছোঁ তাক কেইটামান গীত গাব তাৰপিছত মই পুনৰ আপোনালোকৰ মাজত আহি গীত পৰিৱেশন কৰিব পাৰিম আমাৰ মোৰ লগত ভনীজনী এটা হাত চকু হ'লে মই খুব বেছি ভাল পাম বিকশিতা গগৈ যোৰহাটৰ ঘৰ কৰে বৰ ধুনীয়া গায় আপোনালোকে নিশ্চয় ভাল পাব মোৰ দৃঢ় বিশ্বাস অকণমান সময় তাইক আপোনালোকে মোক যিধৰণে সহযোগিতা ধৰণে আদৰি ল'লে আশীৰ্বাদ কৰিলে ঠিক একেধৰণে মই আমাৰ ভনীজনীকো আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আদৰি ল'ব বুলি আশা কৰিছোঁ মই অকণমান জিৰণি লৈছোঁ পুনৰ আহিম আপোনালোকৰ মাজত গীত পৰিৱেশন কৰি ধন্যবাদ খবৰ নিশ্চয় একদম গৰম হয়নে ধন্যবাদ খবৰ একদম গৰম হৈ আছে মই গম পাইছোঁ ৰাইজক সকলোৱে ইমান সুন্দৰকৈ অনুষ্ঠানটো উপভোগ কৰি আছে সকলোৰে মাত কথা সকলোৰে নৃত্য চায়েই গম পাইছোঁ যে সকলোৰে এটা সুন্দৰকৈ বিহু লাগিছে সকলোলৈকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ অলপ পিছত হ'লেও আৰু আশা কৰিছোঁ বছৰটো সকলোৰে বাবে কুশলময় হয় আৰু এটি গীতৰ লগতে ময়ো আহিছোঁ আপোনালোকৰ মাজলৈ দুটিমান গীত গাই আপোনালোকক অকণমান সময় আমোদ দিবলৈ ইতিমধ্যে দাদাই বহুতখিনি গীত গালে যিখিনি বিহুসুৰীয়া গীত আপোনালোকে বহুত সময় বিহু নাছিলে মই অকণমান জুতিটো সলাই দিওঁ মই জুতি গাই এটি খুবেই সুন্দৰ প্ৰেমৰ গীত গাব ওলাইছোঁ আৰু এইফালে ইমানবোৰ ডেকা ইমানবোৰ ডেকা আৰু এইফালে ইমানবোৰ ডেকা গাভৰু হিয়া বিয়া নিয়া হৈছে নাই কেতিয়াবা হৈছে ন হিয়া বিয়া নিয়া
অনুষ্ঠান যিহেতু বিহুটো গাবই লাগিব ইমান সময় মই ভাবিছোঁ দাদাই ইমানবোৰ বিহু গীত গাইছে গতিকে আপোনালোকে ইমান সময় একে লেঠাৰিয়ে বিহু নাচি নাচি অকণ ভাগৰিছেতো ময়ো বিহু গাম বিহু গাই আপোনালোকৰ লগত একেলগে গাম ফূৰ্তি কৰি নাচিম কিন্তু অকণমান ধৈৰ্য ধৰিব লাগিব তাৰ আগে এই ইয়াতে আহিছেনে তোমাৰ মনৰ মানুহজনী আহিছেনে তোমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আহিছেনে ইয়ালৈ বিহু চাবলৈ আহিছেনে এইফালে কাৰোবাৰ আহিছেনে গাৰ্লফ্ৰেণ্ড আহিছে নাই বহি আছে নে আজি ক'ৰবাত কাজিয়া চাজিয়া লাগিলা নেকি যাওঁ যোৱা এনেকুৱা হৈ গ'ল নেকি মানে কি নহয় মৰম ভাল পোৱা বুলি ক'লে আমাৰ এইবোৰ ঠেৰ পেচবোৰ থাকে হয় নে নহয় ডেকা ল'ৰা অঁ ঠেৰ পেচ থাকে আৰু তেতিয়া কি হয় মাতিলেও নামাতে চালেও নাচায় বৰ দুখ লাগে হয়নে এই ঠিক তেনে এটি ভাৱ লৈ এটি গীত মই লিখিছিলোঁ আৰু সুৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ পিৰিতি গগনা নামেৰে আৰু গীতটিত নীল দায়ো কণ্ঠদান কৰিছিল উজ্জ্বল দাই খুব সুন্দৰকৈ সংগীত কৰিছিল গীতটি হয়তো আপোনালোকে বহুতেই শুনা নাই গতিকে এই মঞ্চৰ পৰা মই আপোনালোকক শুনাব বিচাৰিছোঁ অকণমান অনুমতি বিচাৰিছোঁ যে বিহু গাম কিন্তু তাৰ আগে এইটো গীত গাই লওঁ ঠিক আছে মৰমৰ মানুহজন বা মৰমৰ মানুহজনী মিঠাকৈ চাই দিলেও একেবাৰে বহুত গগনা বাজি যায় হয়নে নহয় হয়নে অঁ গতিকে আশা কৰিছোঁ আপোনালোকে গীতটি ভাল পাব ছোৱালীবোৰ অকণমান এতিয়া কষ্ট কৰি আৰু অকণমান মোৰ লগত সহযোগ কৰিলে ভাল লাগিব যিহেতু ছোৱালীবিলাকে আচলতে নিজৰ আপোনজনক ডেডিকেট কৰিব পাৰে থাকি
Thank you.
Thank you.